বন্ধুসকল মানে যাব আছো কামত, গতিকে কামত যোৱাৰ আগতে দুটামান ভৰাই লওঁ, পেট পূজা কৰি লওঁ বন্ধুসকল। আছে গৰম ভাত বন্ধুসকল আৰু দালি আঞ্জা, এইফালে বাংনা ভাজা, ইফালে ৰাতিৰে চুস্তা আছিল অলপমান, কায়ো নাখালা, গতিকে মোৰখিনি খাই কিনে অলপমান ৰহিছিল, তাকে বোলো খাওঁ। এইখিনি খাই কিনে যাওঁ মই কামত। ইফালে আহি পাই লাগি গ'লোঁ কামত, মানে বালা চালিব ধাম ধুম চালিব দিলোঁ, মানে চালিলোঁ দুইজনে চালিলোঁ ধাম ধুম। ইফালে চালি কেনে হৈ গ'ল, ইফালে মাৰিলোঁ মই ৱালত পানী, প্লাষ্টাৰৰ কাম, মানে প্লাষ্টাৰ কৰিব লাগে। ইফালে চাহ দিলাকে মানে কাম কৰিবই পৰা নাই, মানে কি হ'ব, মানে ইফালে কৰিলোঁ প্লাষ্টাৰৰ ক'লে খুটা এটা হৈ গ'ল, ইফালে প্লাষ্টাৰ আৰু সেইটো এটা হৈ গ'ল। তাৰপিছত এই ভাত খাব মাতলাক, ভাত টনটনীয়াকৈ এক কাঁহী মাৰি দিলোঁ ব্ৰইলাৰ মাংস দি বন্ধুসকল। এইফালে ব্ৰইলাৰ চিকেন মাংস, তাৰমানে যিমান সোৱাদ টেষ্টিকৈ বনাইছে। এইফালে ভাজি এখন আছে, সেইকাৰণে মুকলি মাৰি বন্ধুসকল এইফালে আৰু লাগি গ'লোঁ কামত। ইফালে এইখিনি প্লাষ্টাৰ কৰিব লাগে, এইফালে প্লাষ্টাৰ কৰা হৈ গ'ল, মানে এইটো এটা খুটা, এইটো এটা খুটা, এইটো এটা খুটা, এইখিনি হৈ গ'ল আৰু ওপৰত অলপ হৈ গৈছে প্লাষ্টাৰ। তাৰপিছত লাষ্টত এইখিনি কাঁহী বাতিখিনি ধোৱা দিছোঁ, মানে বহুত কাঁহী বাতি ওলাই যায়। তাৰপিছত আহি গ'লোঁ ঘৰত গা পা ধুই এয়া চাহৰ কাপ ল'লোঁ হাতত। ধন্যবাদ।